সন্ধিয়া আজি মই ব্লগটো বনাইছোঁ। আজি খুব ৰাতিপুৱাৰ পৰা আজি বৰষুণ বহি আমনি লাগিলে। এতিয়া ভাবিছোঁ ব্লগ এটাকে বনাওঁ, কিনো কৰোঁ, আমনি লাগি গৈছে। এজনী মোৰ পিহু। এতিয়া আমাৰ পিহুৱে কি খালে অলপ আগতে? চাহ, মেগী। চাহ নহয়, মেগী খালে। মই খালোঁ চাহ, পিহুৱে খালে মেগী। অকণমান চুলিখিনি ঠিক কৰি দিয়া, ঠিক কৰি হাই কৰি দিয়া, হাই কৰি দিয়া, হাই কৰি দিয়া। এনেই থাকোঁ, কি কৰোঁ কি নকৰোঁ লাগিছে, গতিকে টিভিটো খুলি থৈছোঁ। কাৰ্টুন চাই আছে তাই। কাৰ্টুনটো চোৱা বাৰু এনেই লগাইহে থৈ দিছোঁ টিভিটো, তাই নাচায় কাৰ্টুন। গতিকে আজি কি হৈছে, মানে আজি বৰষুণ দি আছে, গতিকে ভাবিলোঁ আজি আকৌ চিকেন আনি থোৱা আছে, গতিকে চিকেনকে বনাব। মই নবনাওঁ, হাজবেণ্ডে বনাব। আপোনালোকক মই এনেই ৰেচিপিটো দেখাম। আমি চিম্পলকৈ বনাই খাওঁ, ইমান মছলা নিদিওঁ, তথাপিও ভাবিলোঁ দেখাওঁ, গতিকে চাই থাকিব। আৰু পিহু কি কৰি আছে মই দেখাম বাৰু মাজতে। এইজনী এইটো চিকেন প্ৰথমে তেল দিয়া হ'ল। তেল দিয়াৰ পিছত ইয়াত বিলাহী, পিঁয়াজ, নহৰু, আদাখিনি মিক্সিত কেঁচাকৈ পিচি লৈছিলে, তাৰ পেষ্টখিনি দি দিয়া হ'ল। তাৰপিছত এতিয়া ভালদৰে ভাজ কৰাৰ পিছত চিকেনখিনি দি দিছে। আৰু লগতে আলু ফ্ৰাই কৰি লৈছিলে, সেয়াও দি দিছে চিকেনৰ লগতে। আৰু মছলা অলৰেডি ঘোলা আছিলে, তাত দিছিলে জিৰা, ধনিয়া আৰু চিকেন মছলা, সেইখিনিও অলৰেডি তাতে দি দিলে। আৰু লগতে সোৱাদ অনুসৰি নিমখ দিছে, তথাপিও পিছত অকণমান দিব লাগিব, যিহেতু পানী দিয়া হ'ব। অকণমান গ্ৰেভি টাইপ চিকেন বনাইছোঁ। এইটো দেখিছে ভালদৰে লৰাই আছে। এইটো যেতিয়া চিকেনটোৱে তেল এৰিব ছাইডৰ পৰা, তেতিয়া পানী দিলে। আৰু অলৰেডি এইখিনি উতলি আছে, একদম মিডিয়াম ফ্লেমত থোৱা হৈছে। আৰু প্ৰায় চিকেন এয়া ৰেডি হৈ গ'ল। এইখিনি বাচনখনৰ পৰা ৰেডি, অকণমান জোখত নিমখ দি দিয়া হ'ল পিছত। তাৰপিছত এয়া মোৰ চিকেন ৰেডি হৈ গ'ল। এয়া দেখিছে পিহুৱে নিজে কালাৰ কৰি আছে। এইজনী আমাৰ পিহু, তাইক কালাৰ কৰিছে, দেখিছে কি ধুনীয়াকৈ কালাৰ কৰিছে তাই। একদম মানে গোটেইখন কালাৰ, একো এয়া যি মন যায় কৰি আছে আৰু কালাৰ। চাওঁ এইফালে এইজনী আমাৰ পিহু। ধুনীয়াকৈ ফুল এপাহ বনাই দিয়া, ফুল এপাহ ড্ৰয়িং কৰা, আৰ্ট কৰা ফুল। ধুনীয়াকৈ মই যে শিকাই দিছিলোঁ কেনেকৈ কৰে, এনেই কালাৰখিনি কৰি দিছা তুমি, ভালকৈ কৰা। ইমান কালাৰ কৰিলে কেনেকৈ নষ্ট কৰিবা, গোটেই ভালকৈ কৰিব লাগে।